First gear 39. Oh guys, check out the view man. আৰু এইফালে আমাৰ বসন্তি Second gear 65 66. Oh भाई क्या एग्जॉस्ट लगाया है भाई. पल तो पल हो पलक तक चल साथ में पलक तक चल साथ चल पलक तक चल साथ मेरे Hello guys and welcome back to my YouTube channel. মই আপোনালোকৰ চাই আছে দৰ্পণ ব্লগ. আজি ফাইনেলি আকৌ সানডে আহি গ'ল. সো ভাবিছো অলপ যিমানে টাইম পাওঁ ব্লগ কন্টিনিউ কৰিম বুলি. যেতিয়া মই বৰ্তমান ইটানগৰত আছিলো, ইটানগৰতে থাকো, মই গম পাই সকলোৱে. ইটানগৰৰ পৰা এতিয়া গৈ আছো মই বৰ্তমান আছাম অসমৰ গহপুৰ গৈ আছো. ভাবিলো ব্লগ এটাও বনাই দিওঁ সৰু সুৰাকে. মানে একচুৱেলি মোৰ ভইচটো অকণমান মানে উইণ্ড ব্লাষ্ট আহিব পাৰে, কাৰণ মানে মোৰ হেলমেটৰ যিখন গ্লাছ আছে সেই গ্লাছখন মই পুৰা দবাই আহি আছিলো. এদিন দবাই আহি থাকোঁতে মানে পুৰা 100+ 120 প্লাছত আহি আছিলো গাইজ. সো মানে দবাই আহোঁতে গ্লাছখন উৰি গৈ ক'ৰবাত পৰি গ'ল, মানে পাহাৰৰ তলত পৰি গ'লগে. হেলমেটৰ জেনুইন গ্লাছ সেইখন মানে নাপালোঁ, সেইটো কাৰণে মই আফটাৰ মাৰ্কেট বেলেগ এখন গ্লাছে কিনিবলগীয়া হ'ল. অলৰেডি মই অৰ্ডাৰ কৰি দিছোঁ SMK হেলমেটৰ গ্লাছ. তো আহিবলৈ অকণমান টাইম লাগিব যিহেতু. অ' ভাই क्या एग्जॉस्ट लगाया है भाई. ড্ৰাইভিং কৰিব পাৰি, কিন্তু দেখিছে আপোনালোকে ৰাস্তাৰ অৱস্থা. চ' মানে চুচৰিম আৰু চুচৰি গৈ পিনি আহি পেলাই পৰিমগৈ. कमा सिखा चल চ' সেইটো কাৰণে আৰু গাইজ ৰং চাইডত মানুহ আহি আছে এইফালে. আৰু গাইজ আজি লাহে লাহে চলাইছোঁ, যিহেতু মোৰ পিছত পিলিয়ন বহি আছে. অকলে থাকিলে মোৰ কনফিডেঞ্চ থাকে, আৰু পিলিয়ন বহি থাকিলে মানে মই একচুৱেলি ৰিস্ক ল'ব বেয়া পাওঁ. অ' ভাই চাব চেক আউট দ্য ভিউ গাইজ, আল্টিমেট. আৰু গাইজ একচুৱেলি ডিবি কিলা খুলি দিম ভাবি আছোঁ এতিয়া ইয়াৰ পৰা. চ' এক্সপাছৰ চাউণ্ড আপোনালোকক বহুত দিনৰ মূৰত শুনাম উইদাউট ডিভি কিলাৰ এক্ৰ'প্ৰভিক একদম মজা লাগিছে. আৰু গাইজ আগত এক্সপাছৰ চাউণ্ড অকণমান আপোনালোকক শুনাম, মানে একচুৱেলি উইদাউট ডিভি কিলাৰ এক্ৰ'প্ৰভিক শ্লিপ অন একদম. গাইজ আগত আৰু খাতৰা ভিউ আছে, আপোনালোকে জাষ্ট আপোনালোকে এবাৰ আহক এইফালে ফুৰকি, মজা হয়, মজা লাগিব. এই ৰাস্তাটো এতিয়া ফিল্ড লৈ যাম মানে পুৰা. তো ডিবি কিলাৰ খুলি দিম এতিয়া, চাউণ্ড আপোনালোকে চেক আউট কৰিব গাইজ. তো আহি যাওক. ফাইনেলি আমাৰ ডিবি কিলাৰ নাট খোল খাই গ'ল, আৰু নাটটো পুৰা মামৰে ধৰি গ'ল, মানে সেইটো কাৰণে খুলিবলৈ টাইম লাগিলে. চ' গাইজ এইটো খোল খাই গ'ল ডিবি কিলাৰ গাইজ. তো চেক আউট দ্য চাইলেঞ্চাৰ মেন. ইয়াৰ পুৰা ধামাকা চাউণ্ড ওলাব, ধামাকা. তো এনেকুৱা ৰাস্তাত পুৰা ধামাকা চাউণ্ড হৈ যাব গাড়ী. तक चल साथ चल पलक तक चल साथ मेरे पलक तक चल साथ चल তো ফাইনেলি আমাৰ বাইকৰ ডিবি কিলাৰ খোল খাই গ'ল. চ' আপোনালোকৰ চাউণ্ড শুনাম বুলি কৈছিলোঁ, চাউণ্ড চেক আউট কৰক গাইজ. অ'কে নিউট্ৰেল. আৰু গাইজ ডিবি কিলাৰ খুলি দিয়াৰ পিছত চাউণ্ড চেক আউট কৰক না. চ' গাইজ মানে একচুৱেলি মই যিহেতু চিটিত চলাওঁ, সেইটো কাৰণে মই ডিবি কিলাৰ উইদাউট ডিবি কিলাৰ নচলাওঁ. তাত মানে ফাইন হৈ যোৱাৰ চান্স থাকে. নইজ পলিউশ্যন যাতে নহয়, কাৰো ডিষ্টাৰ্ব নহয়, এনেকুৱা জেগাত আহিছোঁ. আৰু ইমান মানুহ গাড়ী অহা নাই. চ' এইফালে আমি গাইজ আজি পিক আপ টেষ্ট কৰিম অকণমান. তো লেটছ গ'. আগত মানে একচুৱেলি পুলিচ গৈ আছে. চ' বেছিকৈ চাউণ্ড যদি ইয়াত ফালাফালি কৰোঁ, মোৰ একদম পিছত বেতন পৰি যাব. Okay guys, cornering start. আৰু গাইজ ভিউ চেক আউট কৰক না, কিমান গ্ৰীনাৰী হয়. আৰু ৰাস্তা চাওক আপোনালোকে, 4 লেন. এইফালে আহিলে মানে কিমান গ্ৰীনাৰীৰ মাজত আল্টিমেট লাগি যাব, মজা লাগি যাব. আৰু গাইজ মানে বাইকখনত বেক ফায়াৰ তামাম দিছে মানে. গহপুৰ আছে অনলি 15 কিলোমিটাৰ. চ' ফাইনেলি পামগৈ আৰু. তো 15 কিলোমিটাৰ আছে অনলি গহপুৰ ইয়াৰ পৰা. এতিয়া বৰ্তমান মই হলংগি পাই গ'লোহি. আৰু গাইজ চাই দিব আপোনালোকে ভিডিঅ'টো. একচুৱেলি এক্সজষ্ট আপোনালোকে চাউণ্ড শুনিলে, আৰু মানে অলপ ৰাস্তাটো অলপ কৰ্নাৰিং কৰি অলপ ডাউন চিফ্ট কৰিলোঁ, ভাল লাগিছে. আজি চানডে ৰাইডটো মানে একচুৱেলি মোৰ লগত ইয়াত কণ্টেণ্ট বনোৱা মানুহ নাই. চ' মানুহ থকা হ'লে আৰু মজা লাগিলেহেঁতেন. চ' একচুৱেলি আজি কৰণ ভাই মোৰ পিছত পিলিয়নত বহি আছে, লগৰ এজন. অলৰেডি পাই গ'লোহি. চ' ইয়াৰ পৰা আগত ৰাস্তা কিন্তু বঢ়িয়া, পুৰা খালী ৰাস্তা আছে, পুৰা 4 লেন হয়. চ' তাত মই বাইকৰ টপ এণ্ড চেক কৰি গাইছ অৰুণাচল প্ৰদেশ পুলিচ চেক গেট পাই গ'লোহি এতিয়া ফাইনেলি.
যিহেতু ৰাস্তাটো পুৰা মুকলি হয়, এফালেও পথাৰ এইফালেও মানে পথাৰ আছে, চ' সেইকাৰণে বতাহটো পুৰা দুই চাইডৰ পৰা মাৰি আছে, চ' সেইটো কাৰণে পুৰা হিলাই দিছে। চ' গাইজ বাইক ডিছবেলেঞ্চো হৈ যাব পাৰে, সেইটো কাৰণে চাওঁ একচুৱেলি কি কৰোঁ। চ' আৰু গাইজ আজি কনফিডেঞ্চটো ইমান অহাও নাই, কাৰণ মই বিলিয়ন থাকিলে কনফিডেঞ্চ নাথাকে মোৰ। চ' হ'লেও গাইজ একবাৰতো ট্ৰাই কৰনা বাৰ্তা আহে, চ' একবাৰ ট্ৰাই কৰি চাম। ইয়াৰ পৰা আগত ট্ৰেফিক নাই দেখা কম আছে। চ' অ'কে গাইজ ফাৰ্ষ্ট গিয়াৰ নি লওঁ। আগতচোন মানুহে আছে গোটেইখন। চ' অলপ গাইজ, ত' 1 কিলোমিটাৰ আগত টুল গেট আছে, চ' এই 1 কিলোমিটাৰ ভিতৰতে চেক আউট কৰিম। চ' টুল গেট পাৰ হৈ ৰাস্তা ফ্ৰী আছে, তাৰ পাৰ হৈও চেক কৰিম। ইয়াত মানে টপ গিয়াৰ টুল গেট পাৰ হৈ চেক কৰিম, আৰু এইফালে ফাৰ্ষ্ট গিয়াৰ চেক কৰোঁ গাইজ। অ'কে লেটছ গ'। আৰে ভাই চাব, আকৌ মানুহৰ দোকান আহি গ'ল। বহুত ভয় লাগে মোৰ এনেকৈ, মানে একচুৱেলি পাব্লিক এৰিয়াত কোনফালৰ পৰা কেনেকৈ মানুহ ওলাই দিব, আপোনালোকে ছাগলী ওলাই দিব, গৰু ওলাই দিব, মহ ওলাই দিব, গম নাপাওঁ। অ'কে গাইজ ফাৰ্ষ্ট গিয়াৰ 39, second gear 65, 66, 67. Oh bhai sahab, second gear 67. Guys, এখন actually off-roading bike হয়, top end উঠাৰ বাইক নহয় actually. So হ'লেও মই আপোনালোকক top endটো চেক কৰি দেখাইছোঁ। So মানে ফাৰ্ষ্ট গিয়াৰ আৰু ছেকেণ্ড গিয়াৰটো হৈ গ'ল। ফাৰ্ষ্ট গিয়াৰ হৈছে 29, I guess 29 something, আৰু এইফালে টুল গেট পাই গ'লোহি। আৰু ছেকেণ্ড গিয়াৰ 69. চ' গাইজ ছেকেণ্ড গিয়াৰ 69 বহুত এইখনত মানে বহুত পাইছোঁ মই। চ' মানে একচুৱেলি কম্পেয়াৰ টু দ্য 390, 200, চ' ঠিকে আছে এইখন বাইকো। একচুৱেলি সেইবোৰ বহুত পাৱাৰফুল বাইক হয়, সেইবোৰৰ কম্পেয়াৰত চাবলৈ গ'লে এইখনো অলপ মানে কম নহয়, মানে একচুৱেলি অফ ৰোডিং বাইক যদিও মানে পুৰা ঠিকে আছে। টপ এণ্ড মানে 2 নম্বৰ গিয়াৰ 69 বহুত আৰু গাইজ এতিয়া 3 নম্বৰ গিয়াৰ টপ এণ্ড চেক কৰিম। অ'কে 3 নম্বৰ গিয়াৰ লেটছ গ'। 3 নম্বৰ গিয়াৰ 79, 83, 87, 90. অ' ভাই চাব, 3 নম্বৰ গিয়াৰ 90 গাইজ। অ'কে এতিয়া 4th গিয়াৰ চেলেঞ্জ বাকী আছে, অনলি 4th গিয়াৰ চেলেঞ্জ। অ'কে 4th গিয়াৰ লেটছ গ'। 77, 79, 80, 84, 80, 95, 96, 92, 96 guys, 4th gear 96. এতিয়া only বাকী আছে টপ এণ্ড গিয়াৰ। চ' লেটছ গ' গাইজ। যদি আগত ৰাস্তা ফ্ৰী থাকে টপ এণ্ড চেক কৰি দিম। চ' 4th gear 96লৈকে মাৰিছে। ত' বঢ়িয়া। এক্সপালছ 200 মানে একচুৱেলি 200 cc হয়, পাৱাৰ আছে যিহেতু। চ' একচুৱেলি অফ ৰোডিঙত বহুত পাৱাৰ আছে ইয়াৰ, টপ এণ্ডত নাথাকিব পাৰে, মানে একচুৱেলি 100+ এভেট কৰে। চ' গাইজ লেটছ গ'। নাও 5th gear চেলেঞ্জ। চ' লেটছ গ'। আৰু বতাহটো পুৰা মাৰি আছে, পুৰা বাইক স্পীডত মানে মই টানিব পৰা নাই। চ' লেটছ গ'। 5th gear চেলেঞ্জ। 4th gear 93, 5th gear. Okay 98, 99. Oh guys, মানে টানিব পৰা নাই, বতাহটো পুৰা মাৰি আছে। অ'কে এদিন ট্ৰাই কৰিব লাগিব, ৰাস্তা এডোখৰ যিহেতু শেষ হৈ গৈছে। চ' মানে একচুৱেলি বহুত চাই চিতি কৰিবলগীয়া হয় এইবোৰ। চ' এতিয়া মই 4th গিয়াৰ চেলেঞ্জলৈকে কৰিলোঁ, আপোনালোকে দেখিলে কিমান কি। চ' টপ এণ্ড কোনোবা দিনা চেক কৰিম, 5th গিয়াৰ টপ গিয়াৰ কোনোবা দিনা চেক কৰিম। গাই গহপুৰ টাউন পাই গ'লোঁ, সেই গহপুৰ। চ' আগলৈ আৰু এতিয়াতো পুৰা টাউন আছে, এইবোৰ পাব্লিক এৰিয়া হয়, ইয়াতো চেক নকৰোঁ এইবোৰ। ভিডিঅ'টোত এইখিনিয়ে হ'ল, আৰু ভিউ দেখুওৱা হ'ল, এক্সজষ্ট চাউণ্ড অলপ লোৱা হ'ল, কৰ্ণাৰিং কৰা হ'ল, আৰু বাইকৰ টপ গিয়াৰ চেক কৰিব নোৱাৰিলোঁ মই, একচুৱেলি ৰাস্তাটো শেষ হৈ গ'ল। চ' বহুত ৰিক্সৰ কাম হয় এইবোৰ, আপোনালোকে ট্ৰাই কৰিব চেষ্টা নকৰিব গাইজ। আগত কিমান দূৰত বস্তু দেখিলেও মই মানে কিমান দূৰতে ব্ৰেকিং কৰিছোঁ, আৰু কিমান দূৰৰ পৰাই মানে চাই লৈছোঁ বস্তুখিনি কৈ আহিব, কি কথা কেলকুলেশ্যন কৰি লৈছোঁ। চ' আৰু এইখিনি বহুত মানে ভাবি চিন্তি কৰিবলগীয়া হয়, কাৰণ অকণমান সৰু এটা ভুলৰ কাৰণে বা মুখৰ আগত কিবা এটা সৰু বস্তু আহি গ'লেও আপোনালোকে কেতিয়াও ৰখাব নোৱাৰিব বাইক। কেতিয়াও আপোনালোকে যিমানে ছুপাৰ বাইক হওক, যিমানে হেভি বাইক হওক, যিমানে হেভি ব্ৰেকিং নাথাকক, আৰু কেতিয়াও ইনষ্টেণ্ট বাইক ৰখাব নোৱাৰে। চ' সেইটো কাৰণে আপোনালোকে বহুত ছেফটিকৈ চলাব, ছেফ ড্ৰাইভ, লং ড্ৰাইভ গাইজ। চ' লেটছ গ'। আৰু এতিয়া গহপুৰ পামগৈ, গহপুৰ অলপ আগত গহপুৰ টাউন পামগৈ। চ' ফাইনেলি গহপুৰ এৰিয়াত সোমাই দিলোঁ বাৰু। চ' গাইজ আছিলে ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব গাইজ। অলপ ছাপোৰ্ট কৰিব, অকণমান আপোনালোকৰ মৰম আশীৰ্বাদৰ প্ৰয়োজন হৈছে এতিয়া। চ' আজি ভিডিঅ'টোত কি পালে কি নাপালে নাজানো আৰু। ত' যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। টিল দেন টাটা বাই বাই গাইজ, জয় অসম। পুনৰ নতুন ভিডিঅ' এটাৰ সৈতে লগ পাই আছোঁ।